ভাৰত চৰকাৰক আমি উলিয়াই দিছিলোঁ। ভাৰত চৰকাৰক আমি বাৰে বাৰে আমি আহ্বান জনাইছিলোঁ যে পলম হ'ল, অতি সোনকালে আলোচনা কৰিব লাগে। চৰকাৰৰ ফালৰ পৰা কোনো ব্যৱস্থা তেওঁলোকে নলয়। যোৱা 26 এপ্ৰিলত যেতিয়া 1 বছৰ সম্পূৰ্ণ হ'ল, সেইদিনাখন আমি সমূহীয়া মূল্যায়ন কৰি পেলাই সেই দিনটো প্ৰতাৰণাৰ দিন হিচাপে আমি ঘোষণা কৰিছোঁ। আৰু সেই সময়তো আমি কৈছোঁ যে অতি সোনকালে যদি ভাৰত চৰকাৰে কোনো ব্যৱস্থা নলয়, তেতিয়াহ'লে প্ৰথমবাৰৰ কাৰণে আমি 5 দিনীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিম। আৰু ইয়াৰ পিছতে যদি কোনো চৰকাৰে যদি একো তেনেকুৱা আলোচনা কৰিবৰ কাৰণে যদি তেতিয়াহ'লে ইয়াতকৈ আমি গণ আন্দোলন ৰেলপথ অৱৰোধ কৰিবলৈ বাধ্য হ'ম, হাংগাৰ ষ্ট্ৰাইকত যাবলৈ আমি বাধ্য হ'ম। এই কথাবিলাক আমি বাৰে বাৰে চৰকাৰক উঠাই দিছোঁ। 2 তাৰিখে কোকৰাঝাৰত হ'ল, 12 হ'ল, যোৱাকালি চিৰাং জিলাৰ কাজলগাঁৱত হ'ল। চৰকাৰৰ কিছুমান জনসাধাৰণৰ ইয়াত অসুবিধা হ'ব পাৰে, কিন্তু আমি বাধ্য হৈ হৈছোঁ। চৰকাৰে যে আমাৰ বাৰে বাৰে প্ৰতাৰণা কৰিছে, চৰকাৰৰ दाखालि बावैसो जाय जोंनि सेंग्रा जोहोलाव बिथांमोना खानाय लान्था जादोंमोन, बिथांमोनखौ नैबे सिगांनि सिरियाव फोजोबनो थाखाय खावलायहरनाय जादों। खेबसेनि थाखाय जोंहा नैयाव जि जोंनि प्रेस मिडिया बेवहाय जोङो नुजानो नांगोन। ओंखायनो गासैबो बाक्सा जिल्लानि सिङाव थानाय जायफोरानोखि खानाय हाजादोंमोन, बिथांमोनखौ नैबे सिगांनि सिरियाव फोजोबनो थाखाय खावलायबाय। आरो जाय आइजोफोरानोखि साइकेल हान्जा सुरनायाव बाहागो लादोंमोन, बिथां आइजोफोरखौबो नैबे सिगांनि सिरियाव फोजोबनो थाखाय गुरै खावलायहरनाय जाबाय। সেইবিলাক কথাটো ৰাজনাথ সিং ডাঙৰীয়াই সোধা হৈছিল, কিয়নো যেতিয়া যেতিয়া আমি আন্দোলন কৰোঁ তেতিয়া তেওঁলোকে আলোচনা কৰিবৰ কাৰণে আমাক প্ৰতিশ্ৰুতি দিয়ে, কিন্তু আলোচনা নকৰে। সেই সময়তো সেই কথাটোকে উত্থাপন কৰা হৈছিল। সেই সময়ত তেওঁ কৈছিলে নালাগে তেনেকুৱা কোনো কাৰ্যসূচী ল'ব নালাগে, মই তোমালোকৰ লগত আলোচনাটো কণ্টিনিউ কৰিম আৰু আলোচনাৰ জৰিয়তে বড়োসকলৰ সমস্যাটো সমাধান কৰিম বুলি তেওঁ কৈছিল। সেইকাৰণে আমি কৈছোঁ তেওঁ আমাক বিশ্বাসঘাতক কৰিছে। চাওক, ইতিমধ্যে 3 দিন হ'ল, আজি আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী 3 দিন হ'ল। আজিলৈকে তেওঁলোকে কোনো তেনেধৰণৰ বাৰ্তা আমালৈ পঠিওৱা নাই। 2-এজন চৰকাৰী বিষয়াসকলে কৈ আছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দিল্লীত আছে, অসমৰ কিছুমান চৰকাৰী বিষয়াসকল দিল্লীত আছে। তেওঁলোকে কৈ আছে যে অতি সোনকালে হয়তো কিবা এটা হ'ব পাৰেহে বুলি কৈছে, কিন্তু তেওঁলোকে আমালৈ তেনেকুৱা কোনো বাৰ্তা পঠিওৱা নাই যে অতি সোনকালে আলোচনা কৰা হ'ব, দিন ধাৰ্য কৰা হৈছে বুলি তেওঁলোকে আমাক ক'ব পৰা নাই। সেইকাৰণে আমাৰ আন্দোলনটো উঠাই লোৱাৰ কোনো প্ৰশ্ন নাহে। ইয়াতকৈ কিন্তু বেছি তীব্ৰতৰহে আমাৰ কোনো আন্দোলনটো চলি যাব। গণতন্ত্ৰৰ ভাষা চাওক, পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ বুলি ভাৰত চৰকাৰে জাহিৰ কৰি থাকে। সেই ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই এটা আলোচনাত ত্ৰিপাক্ষিক বৈঠকত তেওঁ প্ৰতিশ্ৰুতি দিছিল যে তোমালোকৰ লগত আলোচনাটো কণ্টিনিউ কৰা হ'ব। ইয়াতকৈ আৰু বিশ্বাসঘাতক কোনো উদাহৰণ হ'ব নোৱাৰে। তাকেই যি দেশটো মহাত্মা গান্ধীৰ দেশ বুলি কয়, য'ত অহিংসাৰ নীতিটো তেওঁলোকে অৱলম্বন কৰা হয়, এই দেশত অহিংসা নীতিৰে যে আমি আন্দোলন কৰি আছোঁ, ভাৰতৰ সংবিধানত থকা যিবিলাক অধিকাৰ, সেই অধিকাৰবিলাক সাব্যস্ত কৰিবৰ কাৰণে যি আন্দোলন কৰি আছোঁ, সেই আন্দোলনটো তেওঁলোকে গুৰুত্ব দিয়া নাই। আজি আমি দেখিবলৈ পাইছোঁ নগাসকলৰ NSCসকলৰ লগত আলাপ আলোচনা কৰি আছে আৰু নগাসকলৰ সমস্যাটো সমাধান কৰা হ'ব বুলি তেওঁলোকে কৈ আছে। আলফাৰ লগত আলোচনা কৰি আছে। সিদিনা ভাৰতৰ ষ্টেট হোম মিনিষ্টাৰ কিৰেণ ৰিজিজুৱে কৈ আছে যে আলফাৰ সমস্যাটো সমাধান কৰা হ'ব, আলফা একগোট হ'ল বুলি তেওঁ প্ৰচাৰ চলাইছে। কিন্তু আচৰিত, আলফা একগোট হোৱা নাই। এতিয়াও পৰেশ বৰুৱা ম্যানমাৰত আছে, অস্ত্ৰ সংগ্ৰাম তেওঁলোকে কৰি আছে। কেনেকৈ এজন ভাৰতৰ গৃহমন্ত্ৰী ষ্টেট হোম মিনিষ্টাৰ কিৰেণ ৰিজিজুৱে কেনেকৈ ক'ব পাৰিলে যে আলফা একগোট হ'ল? একগোট হোৱাৰ কাৰণে তেওঁলোকৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে উজু হৈছে। NDP বিলাক একগোট হোৱা নাই বুলি তেওঁ কৈছে। NDPৰ আজি ফাউণ্ডাৰ চেয়াৰমেন ৰঞ্জন দৈমাৰীও চিজফায়াৰত আছে।
গোবিন্দ ধীৰেন তেওঁলোকৰ গুৰু চিজফায়াৰত আছে গতিকে এইটো এটা সুযোগ আছিলে বড়োসকলৰ যিমানবিলাক আন্দোলনকাৰী আছে সেপাৰেট ষ্টেট বিচৰা যিমানবিলাক দল সংগঠন আছে আমি একেলগে আছো একেলগে আন্দোলন কৰিছো সেইকাৰণে এই সুযোগটো হট ব্যৱহাৰ কৰিব লাগিছিল ভাৰত চৰকাৰে তাকে নকৰি পেলাই তেওঁলোকে যি ধৰণৰ মন্তব্য দি আছে এইটো সঁচাকৈ গণতন্ত্ৰৰ কাৰণে দুৰ্ভাগ্যজনক আলফা নিমন্ত্ৰণ কৰিছে কিন্তু মানে MDBকে ধৰি মানে এপছক নিমন্ত্ৰণ কৰিবলৈ এতিয়া তেওঁলোকৰ ইচ্ছা চাওক নগাসকলৰ সমস্যা সমাধান কৰাত আমাৰ আপত্তি নাই আলফাৰ লগত আলোচনা কৰি আলফাৰ সমস্যাটো সমাধান কৰিব বিচাৰে তাতো আমাৰ আপত্তি নাই কিন্তু আমি কথাটো কৈছো কি 50 বছৰৰ অধিককৈ বড়োসকলে আন্দোলন কৰিছে যি আন্দোলনটো সংবিধান প্ৰদত্ত সংবিধানত আমাক অধিকাৰ দিয়া হৈছে সেই অধিকাৰটো সাব্যস্ত কৰিবৰ কাৰণে আমি আলোচনা বিচাৰিছো আমাৰ সমস্যাটো সমাধান হ'ব লাগে পাৰ্মানেণ্ট এটা সলিউশ্যন লাগে সেইকাৰণে আমি ভাৰত চৰকাৰক বাৰে বাৰে কৈ আহিছো বিভিন্ন সময়ত হয় বড়োসকলৰ লগত কিছুমান চুক্তি কৰিছে এই সময়ত ভাৰত চৰকাৰে কৈছিল যে নতুনকৈ সুকীয়া ৰাজ্য গঠন কৰা নহ'ব কিন্তু আমি দেখিবলৈ পাইছো 1993 চনত বড়োসকলৰ লগত এটা কাউন্সিল চুক্তি কৰিলে 2000 চনত কিন্তু ভাৰতত 3খন ৰাজ্য হ'ল সিদিনা তেলেংগানা ৰাজ্য গঠন কৰিলে তেওঁলোকে কৈ আছে যে মাদাৰ ষ্টেটে পাৰ্মিশ্যন দিব লাগে মাদাৰ ষ্টেটে নো অবজেকশ্যন দিব লাগে কিন্তু আমি দেখিবলৈ পাইছো অন্ধ্ৰপ্ৰদেশে কেতিয়াও তেলেংগানা হ'ব লাগে বুলি কোৱা নাছিলে কিন্তু ভাৰত চৰকাৰে ডাইৰেক্ট হস্তক্ষেপ কৰাৰ কাৰণে আজি